ঐ চতে গৈয়ে গৈয়ে বহাগে পালেহি ঐ নিৰ্বাচন গৈয়ে গৈয়ে কৰোণা পালেহি হয় সকলোকে স্বাগতম জনাইছোঁ আমাৰ যে ফকতীয়া অনুষ্ঠানলৈ আৰু আপোনালোকে নিশ্চয় গম পাইছে যে আজি আমি কিহৰ ওপৰত টপিকৰ ওপৰত আলোচনা কৰোঁ আজি আমি আলোচনা কৰিবলৈ লৈছোঁ কৰোণাৰ ওপৰত আৰু আজি আমাৰ এজন বিশেষ এনেকুৱা এজন ব্যক্তি মাতি আনিছোঁ যি কৰোণা জয় কৰি কৰোণাক পৰাজয় কৰি নিজক জয় কৰিছিল আৰু সেই ভিডিঅ'টো যদি আপোনালোকে চাবলৈ মন আছে তেনেহ'লে ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে তাত গৈ নিশ্চয় ভিডিঅ'টো চাব আহক আমি এতিয়া তেওঁক নিমন্ত্ৰণ জনাইছোঁ আহক হয় পোনপ্ৰথমে আপুনি ইমান কৰোণা ব্যস্ততাৰ মাজত আমাক সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ যিহেতু ধৰক আপুনি এতিয়া বৰ্তমান আমি শুনিবলৈ পাইছোঁ ধৰক যোৱাবাৰ আপুনি ধৰক কৰোণাক জয় কৰিছিলে বাবা খাই ধৰক আমাৰ ষ্টুডিঅ' মজিয়াতে এতিয়া ধৰক আপুনি কৰোণাৰ ওপৰত ৰিচাৰ্চ কৰি আছে বুলি কোৱা আমি শুনিছোঁ তাকে এতিয়া মানে আজিকালি বৰ্তমান যিটো কৰোণা এই কৰোণাটো কেনেকুৱা ধৰণৰ চিষ্টেমেটিক হৈছে বাৰু আজিকালি কৰোণাটো প্ৰথমে এতিয়া শাক পাচলিতে প্ৰথমে কৰিছে কৰোণাই শাক পাচলি এটেক কৰিছে এতিয়া যেতিয়া কৰোণা প্ৰথমে শাক পাচলি এটেক কৰে তেতিয়া এই জাতিলাওটো মানে এনেকুৱা ধৰণৰ এইখন ইয়াৰ ওপৰত এতিয়া মই ৰিচাৰ্চ কৰি মানে এটা ভেকচিন বনাই আছোঁ কিয় কাৰণে জাতিলাওটো মানে এনেকুৱা পৰিস্থিতি হৈছে ৰিচাৰ্চ কৰাৰ ফলত পালোঁ যে ইয়াক কৰোণাই পাইছে হয় আপোনাৰ এই ওপৰত আমি এখন দেখিছে এখন ফটোখন লগাই দিছোঁ জাতিলাও ফটোখন এখন দেখিছে এখন লগাই দিছোঁ এই জাতিলাওটো মানে কৰোণাই পোৱাৰ কাৰণে এটা এনেকুৱা এটা ইয়াৰ কিবা ইয়াৰ ওপৰত এতিয়া ৰিচাৰ্চ চলি আছে হয় এইটো এটা বহুত মানে ডাঙৰ কথা এইটো এনেকুৱা এটা জাতিলাও হয়তো আপোনালোকে ক'তো দেখা নাই এইটো কৰোণা পাইছে কাৰণে মানে জাতিলাওটো খুব সংকটজনক অৱস্থাত জীয়াই ওলাইছিলে কাৰণে তাৰ অৱস্থা চাগে তেনেকুৱা হৈছে হয় হয় এতিয়া আমি আপোনালোকৰ কথা পাতিম আলোচনা কৰিম যিহেতু আমাৰ ফকতীয়া অনুষ্ঠানৰ হাঁহ শূন্যগলবিলাক ফিল্ডত মেলি দিছোঁ হাঁহ শূন্যবিলাক আমি এতিয়া ধৰক পোনপটীয়াকৈ আমি এতিয়া ধৰক ফিল্ডৰ পৰা আমি তেওঁলোকৰ মনৰ কথা আমি জানি ল'ম তাৰপিছত আমি আকৌ ষ্টুডিঅ'ৰ মাজলৈ ঘূৰি আহিম হয় যাবৰ মই আজি উপস্থিত আছোঁ পানী নথকা গাঁৱত আমি নেউলাহঁতে মই নেউল এতিয়া আমি ইয়াৰ মানুহৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম কৰোণাৰ কাৰণে কি সমস্যা হৈছে তোমালোকৰ কৰোণাৰ কাৰণে 2টা বজাত চবতে কাৰফিউ দিছে সেইকাৰণে মই ঘৰৰ পৰাই ওলাব পৰা নাই সেইকাৰণে গধূলি এইটো দিব পৰা নাই গধূলি সেইটো দিলেহে মোৰ মুখৰ পৰা ইংলিছ ওলায় এনেকৈ হ'লেতো অসমত ইংলিছে বিলুপ্ত প্ৰায় হৈ যাব এতিয়া আমি ঘূৰি আহিলোঁ এতিয়া আমাৰ পোনপটীয়া সম্প্ৰচাৰত আপুনি দেখিবলৈ পালে যে লকডাউনৰ কৰোণাৰ ফলত ধৰক এতিয়া মানুহে ইংৰাজী কথা কোৱা মানুহৰ সংখ্যাটো কমি গৈছে বুলি কৈছে এই বস্তুটো কিহৰ কাৰণে কি হৈছে অলপ কওকচোন বা কি হৈছে এতিয়া কৰোণাৰ কাৰণে যেতিয়া 2টা বজাত লকডাউনৰ বন্ধ দি দিছে বন্ধ দিয়াৰ কাৰণে আমাৰ অসমীয়া মানুহবিলাকে এটুপি খাবলৈ পোৱা নাই 2টা বজাত হয় এইটো ডাঙৰ কথা 2টা বজাত বন্ধ দিয়াৰ কাৰণে আমাৰ অসমীয়া মানুহক খোৱা কামটো কৰি পিনে দোকান পোহাৰবিলাক বন্ধ হৈ গৈছে হয় আৰু লুকাচুৰকৈ খাবলৈ গ'লেও এতিয়া টীকাকৰণৰ ফিটা কাটি বুলি ভয়তে মানে কোনো বাহিৰলৈ ওলোৱা নাই আৰু যেতিয়া তথাপিও মানুহবিলাকে লুকাই চুৰ কৰি যায় কিন্তু ভয়ত তথাপিও টীকাকৰণৰ ভয়ত মানে ফিটা কাটিব বুলি তেওঁলোকে মানে ওলাই নাযায় মানে কৰোণাতকৈ তেওঁলোকে টীকাকৰণৰ ভয়তে মানে ওলাই যায় এইটো ডাঙৰ আৰু মানে কি হয় যেতিয়া তেওঁলোকে অকণমান খাই দিয়ে ইমান ধুনীয়া তেখেতলোকৰ স্পষ্ট ইংৰাজী ওলায় কোনো এখন ইউনিভাৰ্চিটিৰ প্ৰফেচাৰেও মানে তেনেকুৱা লেকচাৰ দিব নোৱাৰে খালি তেওঁলোকৰ এইটোৱে মানে ভয় হৈছে মানে কি টীকাকৰণৰ ফিটা কাটিব বুলিয়ে মানে ওলাই যায় আৰু এইটো চিষ্টেমটো হৈ গ'লে আমাৰ ধৰ এতিয়া ইংলিছটো আমাৰ অসমৰ পৰা হেৰাই যাব নেকি এনেকুৱা এইটো চিষ্টেম চলি থাকিলে ইংলিছটো সম্পূৰ্ণৰূপে অসমৰ পৰা হেৰাই যাব এইটো কিন্তু আমাৰ কাৰণে এটা ডাঙৰ সমস্যা অসমৰ পৰা ইংলিছ হেৰাবলৈ গৈ আছে এইটো কাৰণ 2টা বজাত লকডাউন দিয়াৰ কাৰণে ঠিক আছে আমি এইখিনি জানি আপোনাক যথেষ্টখিনি ধন্যবাদ জনাইছোঁ আপুনি সেইখিনি কোৱাৰ কাৰণে এতিয়াতো আপুনি আমাক দেখালে যিহেতু ফল মূলৰ ওপৰত যিটো ৰিয়েকশ্যন হ'লে বা আমাৰ এতিয়া জাতিলাওটো তেনেকুৱা ৰূপ ল'লে যদি ধৰক আমাৰ জীৱ জন্তুবিলাকৰ ওপৰত যদি কৰোণাৰ যদি তাৰ প্ৰভাৱটো পৰে এনেই কেনেকুৱা ৰূপ ধাৰণ কৰিব বাৰু জীৱ জন্তুবিলাক মই এতিয়া আপোনাক এখন ফটো দেখাইছোঁ যদি জীৱ জন্তুৰ ওপৰত যদি কৰোণাৰ যদি প্ৰভাৱটো পৰে তেতিয়া জীৱ জন্তুবিলাকে এনেকুৱা মানে হেৰিয়া চিটুৱেশ্যনত ভুগি আমি এতিয়া মানে আপোনালোকৰ এখন আমাক ফটো দিছে এইখন আমি ফটোখন আপোনালোকক দেখাই দিছোঁ চাই লওক মানে যদি জীৱ জন্তু কৰোণা হয় তেতিয়া মানে কি হ'ল তেওঁলোকে এনেকুৱা এটা আচৰণ কৰে মানে নিজে কি মানে অস্তিত্বটো পাহৰি যায় হয় এতিয়া যিহেতু আমি মানে জাতিলাও চালোঁ এতিয়া ধৰক আমি জীৱ জন্তুও চালোঁ এতিয়া যদি মানুহৰ যদি কৰোণা লক্ষণ যিটো ডিজিটেল কৰোণা হয়তো ডিজিটেলভাৱে আহিব পাৰেতো মানুহৰ কৰোণা হ'লে মানে কেনেকুৱা লক্ষণবিলাক হয় এতিয়া মই আপোনাক ফটো কেইখনমান দিছোঁ যিহেতু এইটো ডিজিটেল কৰোণাটো মই আপোনাক কেইখনমান ফটো দিছোঁ ফটোকেইখন চাই ল'ব আৰু এই ফটোকেইখন এখন আমাক ফটো দিছে এখন ফটো আপোনালোকে চাই লওক কেইবাখনো দিছে আমি তাৰ এখন দেখাইছোঁ বাৰু এখন চাই লওক এইটো এটা মানে হয় আপোনালোকে ফটোখন চাই ল'লে
এইটো এটা মানে হৈছে আপোনাৰ কৰোণা লক্ষণ এই লক্ষণটো মানে এইটো কৰোণা ট্ৰিটমেণ্টটো কেনেকৈ ইয়াক ব্যৱস্থা কৰিব লাগিব আপুনি এই কৰোণা ট্ৰিটমেণ্টটো যদি ঠিক কৰিব যায় হালোৱা এচাৰি লৈ ভলুকা বাঁহৰ আপোনাৰ গাঁঠি নচোচা আপুনি হালোৱা এচাৰি লৈ মানে যদি ভালকৈ যদি কোব দুটামান দি দিয়ে ঠিক হৈ যাব এইটো ভাল কথা কৈছে এইটো লক্ষণ হ'লে হালোৱা এচাৰি যদি কোব দিয়ে এইটো কৰোণাৰ পৰা আপুনি মানে সম্পূৰ্ণ নিশ্চিন্ত এইটো পৰিত্ৰাণ পাব এইটো তেওঁ সুন্দৰ কথা কৈছে আমি এতিয়া আৰু যাম আৰু আমি ষ্টেডিয়ামৰ মাজত যোৱাৰ আগতে আমি আৰু আমাৰ সৈন্যগণ যিহেতু আমাৰ ফিল্ডত আছে আমি সৈন্যগণৰ পৰা ধৰক আৰু কিবা খবৰ খাতি পাওঁ যদি আমি মানে লৈ লৈছোঁ কৰোণাৰ কাৰণে কিবা সমস্যা লকডাউনৰ পাৰ্লাৰ বন্ধ হৈ গৈছে মেকআপ কৰিবলৈ পাৰ্লাৰো পোৱা নাই গোটেই বৰবাদ হৈ গৈছে মোৰ স্কিনবোৰ বেয়া হৈ গৈছে মই যাওঁ বাই বাই হয় এইটো ডাঙৰ কথা পাৰ্লাৰ বন্ধ হোৱাৰ কাৰণে বহুতো সমস্যা হৈছে এতিয়া আমি বেলেগ এজন ওচৰলৈ যাম হয় আপোনাৰ কৰোণাৰ বাবে কিবা সমস্যা হয় মই সদৌ অসম শিখৰ সন্থা সভানেত্ৰী যিহেতু কৰোণা আৰু লকডাউনৰ বাবে আগতে শিখৰটো 10 টকা আছিলে এতিয়া 20 টকালৈ গ'ল তাৰ সেইটোৱে তাৰ উপৰি শিখৰ পেকেটত শিখৰ কম শিলগুটি বেছি আহে আপোনালোকৰ দ্বাৰা জনাওঁ যে এই কথাটোৰ প্ৰতি চৰকাৰে যেন চকু ৰাখে হেৰিয়ৰ পৰা আহিলে পোনপটীয়া সম্পদ চাব এই প্ৰব্লেমটোৰ ওপৰত কি কৰিব ধৰক এতিয়া আপুনি এইটো যোনটো পাৰ্লাৰবিলাকৰ এতিয়া বন্ধ হৈছে লকডাউনৰ কাৰণে পাৰ্লাৰবিলাক বন্ধ হৈ আছে যোনবিলাক আগতে মৰিচুৱাই হৈ আছিলে মানে ধৰক আটা ময়দা হৈ মৰিচুৱাই আছিলে সেইবিলাক এতিয়া ধোঁৱাকাৰী হ'ল ধোঁৱাকাৰী হ'ব এতিয়া মানে ধোঁৱাকাৰী হ'ব আৰু অসমত তেনেকুৱা মৰিচুৱাই পাবলৈ টান হ'ব এতিয়া মানে ক'বলৈ গ'লে অসমত মৰিচুৱাই মানে এই লকডাউনৰ কাৰণে পাবলৈ টান মানুহখিনিও যেতিয়া ধৰক এতিয়া কৰোণাৰ কাৰণে 2টা বজাত লকডাউন দিয়া হোৱাৰ কাৰণে একদম যথেষ্টখিনি মানুহৰ অসুবিধা হৈছে গোৱা চকা বা কাৰোবাৰ ফুৰিবলৈ মেলিবলৈ এই সন্দৰ্ভত আপুনি মানুহখিনিক কি এটা উপদেশ দিব মানে ধৰক আপোনালোকে এনেকুৱা কৰিব এনেকৈ কৰিব যোৱা মেলা কোনো অসুবিধা নাই যদি যাব খোজে তেতিয়া গুগল মেপত তেওঁলোকে গুচি যাওক মই এতিয়া ছুইজাৰলেণ্ড ইংলেণ্ড ইটালী চব ঘূৰি আহিছোঁ মই গুগল মেপত ঘূৰি আহিছোঁ হয় দৰ্শকসকল এওঁটো ভাল কথা কৈছে আপোনালোকে যদি ইচ্ছা কৰে তেওঁলোকে যাব পাৰে আপোনালোকে যদি ক'ৰবাত ফুৰিবলৈ মন আছে গুগল মেপত ফুৰি যাওক ছুইজাৰলেণ্ড মানে খৰচাটো কম খৰচাও কম মানে কম খৰচত দূৰণিবতীয়া ঠাই আপোনালোকে চাইব হয় এইটো এওঁ ভাল কথা কৈছে এতিয়া আপুনি যিহেতু ৰিচাৰ্জ কৰিছে এই কৰোণা অন্তত যিটো ডিজিটেল কৰোণা অন্তত আপুনি ৰিচাৰ্জ কৰিলে যেতিয়া ৰিচাৰ্জ কৰি এতিয়া আপুনি এইটো বাচিবলৈ হ'লে কি কৰিব লাগিব আমি সেইটো আপুনি জনাওক আমাৰ দৰ্শকবিলাকক মোৰ ৰিচাৰ্জৰ মতে মই এইটো পাইছোঁ ডিঙিগুৰিলৈকে টেটুগুৰিলৈকে আপুনি মালটো দিব লাগিব তাৰপৰা আপুনি বাবাটো খাব লাগিব যোৱাবাৰটো মোক যোৱাবাৰ ভিডিঅ'টো আপোনালোকে ডেছক্ৰিপশ্যনত আছে এইটো নিশ্চয় চালে গম পাব সেইটো হৈছে আৰু দেখিছে যোৱাবাৰ মই এইটো বাবা খাই কৰোণা কেনেকৈ দেখাইছোঁ আৰু বাইক স্পীডত চলাই বাইক মানে পূৰা স্পীড চলাই লৈ পেলাই যেতিয়া ওপৰলৈ টিকেট কাটিব কৰোণা একেবাৰে কৰোণা সমাপ্ত ওপৰত হয় এইটো সুন্দৰ কথা মানে কৰোণাতে মৰা লিখা হ'ব মানে কৰোণাতে ভেকচিন লৈ পিনি মৰা ধন্যবাদ আপোনাৰ ইয়াত ধৰক বহুমূলীয়া সময়খিনি দিয়াৰ বাবে আমাৰ ষ্টেডিয়ামৰ মাজত আকৌ আপোনাক লগ পোৱা আশা থাকিলোঁ আজিলৈ আমি সামৰিছোঁ